ক্লাছ 10 আছামিজৰ জিকিৰ পাৰ্ট 2ৰ ব্যাখ্যাসমূহ আলোচনা কৰা হৈছে। ষ্টাডি আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লগাই আছে মমিনৰ হাত। SSLC 2016 চনত আহিছিল। উক্ত বাক্যফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰদেৱৰ বিৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা দাঙি ধৰা হৈছে। সংগতি এই পদফাকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। সংসাৰৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞানতাৰ বাবে আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে। পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে, অথচ পানীয়ে নিজৰ সেই গুণ নিজে বিষয়ে নাজানে। সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে। ঠিক তেনেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানক বা ঈশ্বৰক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়। অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। খ নম্বৰ ব্যাখ্যা। মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ গাঁত বেহাব, নোৱাৰে তাত মায়াই বেটে বাট। SSLC 2017 চনত এই ব্যাখ্যাটো আহিছিল। উক্ত বাক্যফাকি আমাৰ পাঠ্যপুথিত অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ বিৰচিত জিকিৰ নামৰ পাঠটোৰ দ্বাৰা দাঙি ধৰা হৈছে। কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে। কাব্যাংশত উল্লেখিত তিৰবেণীৰ ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি তাকেই বুজাইছে। কিন্তু যাৰ অন্তৰ্গত ধৰ্মভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁ মক্কালৈ যাব বিচাৰে। আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব লাগিব। কিন্তু সংসাৰৰ মায়া মমতাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ ভোগতহে বেছি গুৰুত্ব দিয়ে। মানৱ জীৱনৰ যে ক্ষণস্থায়ী বা সংসাৰৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে সেই বাবেই উপলব্ধি নকৰে। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি। নম্বৰ ব্যাখ্যা। হজাৰ মইনাটি অনেক যুৱতী দেও, মাৰিলে পাৰ হ'লে এৰিলে প্ৰীতি। উক্ত বাক্যফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰদেৱৰ বিৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা দাঙি ধৰা হৈছে। উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱ দেহত সংসাৰত মায়াৰে আৱৰা। সংসাৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাতকৈ পাৰ্থিৱ ভোগতহে জীৱ ব্যস্ত হৈ পৰে। মায়াৰ জীৱন ক্ষণস্থায়ীৰ কথা সেই জীৱই পাহৰি যায়। কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনাস্বৰূপ সকলো বস্তুৱে হৈ পৰে মূল্যহীন। লগে লগেই শৰীৰ ত্যাগ কৰি সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাহৰ ওচৰত গুচি যায়। আত্মাৰ দেহত থকালৈকে আমি জীৱন্ত, আত্মাহীন শৰীৰ মূল্যহীন। সেয়ে খন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰা জীৱৰ প্ৰদান কৰি